নাই নাই মইতো পৃথিৱীলৈ গৈ পিনে কাৰোবাৰ ৰূপ ধৰি পিনে বাচিব লাগিব, নহ'লে ইয়াৰ পৰা মই বাচিব নোৱাৰিম আৰু। ঐ ৰখ, ক'লৈ পেলাইছে তইতো আজি মোৰ এটা বাচি নাযাওঁ, য'তে যাবি মই তোক তাতে শেষ কৰি পেলাম। কাপুৰুষটো সেয়া একেবাৰে পৃথিৱীলৈ গৈছে। মই কেতিয়াও পৃথিৱীলৈ গ'লে তোক এৰি দিম, ময়ো যাম পৃথিৱীলৈ আৰু তোক তাতে শেষ কৰি পেলাম। শেষ কৰি পেলাম। এতিয়া পৃথিৱীলৈ আহি গ'লো, মই এতিয়া কাৰোবাৰ ৰূপ ধৰিব লাগিব, তেতিয়া চাগে মই সেই অসুবিধা বাচিব পাৰিম। এতিয়া কাৰ ৰূপ ধৰিম বাৰু? গিলি 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 এতিয়া আৰু মোক সেইটোৱে আহিলে ধৰিব নোৱাৰে। এতিয়া মই বাচি গ'লো আৰু দেই। ভাইটি শুনাচোন, ইয়াত বগা মানুহ এটা দেখিছিলা নেকি? দাদা মই একো নাই দেখা। আপুনি কিবা কৈ আছে নেকি? একো শুনাও নাই মই। মানে আপুনি ইয়াত বগা মানুহ এটা দেখিছিলে নেকি? নাই দেখা নাই। সেই একেবাৰে মই শুনাহে, মই ক'ত দেখিম আৰু, মই একো দেখাও নাই। হয় নেকি? তেন্তে হ'ব দিয়ক, আপুনি যাওক বাৰু, ময়ো যাওঁ। বাচিলো আৰু ঠিক আছে। বহুত হুঁচিয়াৰি ওলাব আহিছে তই। তোকতো মই কেতিয়াবাই চিনি পালোঁ। কণাই মানুহে এবাৰ ক'ব কণা, এবাৰ ক'ব কলা, এইটো নহয়। তোক আজি মই কেনেকৈ হ'লেও মাৰি দিম। যেনেকৈ তই এতিয়া মোৰ লগত চাল খেলিছ, মই তোৰ লগত চাল খেলিয়ে তোক মাৰিম। চাই থাক তই। এতিয়া যাওঁ, গৈ মেলি তাক কিবা এটা বধ কৰা উপায় বিচাৰোঁগে, নহ'লে ই ইমান শক্তিশালী আৰু মই তাৰ লগত কেতিয়াও যুদ্ধ কৰিব নোৱাৰোঁ। গ'লগে দেই, মই ভাল নাছিলোঁ আৰু মোৰতো এনেকুৱা লাগিছে এতিয়া মোক কেতিয়াও চিনি নোপোৱা নহয়। ই মোক নিশ্চয় চিনি পাইছে, কিন্তু এই চিনি নোপোৱা ভাৱহে ধৰিছে। এতিয়া তাৰ পৰা বাচিবলৈ মই এটা নতুন যোজনা কৰিব লাগিব আৰু তাৰ লগতে মই মানুহ এটা বিচাৰিব লাগিব, যিটো মোৰ বহুত বিশ্বাসী হ'ব লাগিব। তাৰ দ্বাৰাই মই ইয়াক বধ কৰিব লাগিব, নহ'লেতো মই তাক কেতিয়াও বধ কৰিব নোৱাৰোঁ। এতিয়া যাওঁ, গাঁওখনত ভাল মানুহ এটা বিচাৰি যাওঁ। ভাল মানুহ এটা বিচাৰি গ'লেহে মই তাক সোনকালে বধ কৰিব পাৰিম। ভাতকেইটা খাই আৰু শুই মেলি বহুত ভাল লাগিলে দেই। কাকা এইফালে চোৱাচোন। কি হলো? কিয় মাতিলি? কাকা কথা এটা কম, খং উঠিব নি তোমাৰ? খং উঠা কথা ক'লে নকবি আৰু। মই বা খং উঠাহে নকওঁ, কিন্তু তুমি খং কৰিবা নেকি কোৱাচোন? মোৰ চিন্তা কোনাটো নকওঁ, কচোন। মানে ককা তোৰ কথা শুনিলে মই সময় নাই দেই, মই যাওঁ একেবাৰে। তই মানুহে ককা কৈ থাক। ৰখিবচোন, মইতো মানে কিয় ওলাই জানো? এতিয়া মোৰ 10 টকাটো হেৰাল নহয় এই মানুহটোৰ পৰা। ককা মোৰ 10 টকা লাগে, 10 টকা। পাই গলো মোৰ চিকাৰে। এতিয়া এই মানুহটোক লগাই মই তাক বধ কৰিব লাগিব। এই বুঢ়াটো নহয়, এই সৰু ল'ৰাটোকেই মই মোৰ একেবাৰে ভাল বন্ধু হিচাপে ল'ব লাগিব। এই সৰু ল'ৰাটোৱে চাগে মোক সহায় কৰিব পাৰিব আৰু তাৰ লগতে চৰিত্ৰ মন সকলো ভাল যেন লাগিছে। ই মোক নিশ্চয় সহায় কৰিব। কিন্তু এনেকৈ কৰিলে নহ'ব, তাক মই এটা পৰীক্ষা কৰি চাব লাগিব। তেতিয়া মই গম পাই যাম সি মোক সহায় কৰিব নকৰে আৰু সি ভাল ল'ৰা হয় নে নহয়। চাওঁচোন সিহঁতে কিনো কৰে চাওঁগৈ, তাৰপিছত একেবাৰে সিহঁতক মই ভালদৰে পৰীক্ষা কৰিম আৰু পৰীক্ষা কৰাৰ পিছত মোৰ এই যুদ্ধখনত তেওঁলোকক নিৰ্বাচিত কৰিম। হেল্ল' গাইজ, আজি আমাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব,